আৰু আজি আমি ষ্টাৰ্ট দিম ক্লাছ 10ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অধ্যায় 1ৰ প্ৰশ্নাৱলী 2 and 3। তো ফাৰ্ষ্ট কুৱেশ্যনটো কৰাৰ আগতে কাৰ্যকলাপ এটা চাই ল'ম, তাৰপিছত আমি ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট দিম। যাব ফাৰ্ষ্ট কুৱেশ্যনটো তো কি কৈছে, চূণ যে আমি খোৱা যোনটো খোৱা চূণ, সেই খোৱা চূণটো আমি কি কৰিম, বিকাৰ এটাত দি দিম, পানীৰ সৈতে বিকাৰ এটাত দি দিম। আৰু খোৱা চূণটোৰ ৰাসায়নিক নেম কি হয়, কেলছিয়াম অক্সাইড হৈ গ'ল। কেলছিয়াম অক্সাইড আমাৰ থাকিব CaO হৈ গ'ল। এতিয়া কি কৰিম, তাৰপিছত বিকাৰটো চুই চাম, বিকাৰ চূণখিনিত যদি আমি পানীত চূণ দি দিওঁ, সেই বিকাৰটো গৰম হৈ নাযায় জানো, চুই দিলে সেই গৰম হৈ গ'ল। এতিয়া কি হ'ব, কি উৎপন্ন হ'ব চাম দেই। কেলছিয়াম অক্সাইড মানে চূণখিনি, খোৱা চূণখিনি পানীৰ সৈতে হৈ গ'ল, পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি কি চূণ উৎপত্তি কৰিব, শিথিলিত চূণ উৎপত্তি কৰিব, মানে ঢিলা চূণ নহয় জানো, সেইটোকে শিথিলিত চূণ বুলি কৈছে। আৰু তাৰ শিথিলিত চূণৰ ৰাসায়নিক নামটো কি হৈছে, কেলছিয়াম হাইড্ৰক্সাইড হৈ গ'ল, কেলছিয়াম হাইড্ৰক্সাইড। আৰু কি উৎপন্ন কৰিব, তাপ হ'ব না, তাপ, সেইটো কাৰণে আৰু তাপ উৎপন্ন কৰিব। মানে কি তাপ মানে কি, আমি চুই দিলে সেইটো গৰম হৈ যাব জানো বিকাৰটো, চুই দিয়াৰ পিছত গৰম অনুভৱ হ'ব নাই, সেইটো কাৰণে প্ৰচুৰ তাপ উৎপন্ন কৰিব বুলি লিখা আছে। প্ৰচুৰ তাপ উৎপন্ন কৰিব। তাৰপিছত আমি চাম এতিয়া সেই কেলছিয়াম অক্সাইডটো মানে চূণখিনি আমি যদি পানীত মিক্স কৰি দিওঁ, হৈ গ'ল, পানীত যদি দি দিওঁ, তাৰ সমীকৰণটো কি হ'ব চাম দেই। কেলছিয়াম অক্সাইড যিটো পুৰা চূণ প্লাছ কি হৈছে পানী H2O হৈ গ'ল, কি দিব, কেলছিয়াম হাইড্ৰক্সাইড, শিথিলিত চূণ যাক কোৱা হয়, হৈ গ'ল কেলছিয়াম হাইড্ৰক্সাইড। এই সমীকৰণটো ইম্পৰ্টেণ্ট হয় বহুত। তো কুৱেশ্যন আহিছে আগতে, এতিয়াও ইয়াৰ পিছতে কুৱেশ্যনটো এতিয়া উলিয়াম। এতিয়া চাবা দেই, ফাৰ্ষ্ট কুৱেশ্যনটো দিছে যে আৰু এই কেলছিয়াম অক্সাইডৰ যোনটো চূণ আমি ঘৰত ৰং দিবলৈ ব্যৱহাৰ কৰোঁ ন, সেই চূণটো কি কৈছে, এটা পদাৰ্থ এক্স, কি কৈছে যে এক্স হয়, এটা পদাৰ্থ এক্স বুলি ধৰি লৈছে, যিটো আমি বগা ৰং দিবলৈ ব্যৱহাৰ কৰোঁ, হৈ গ'ল, বগা ৰং সানিবলৈ ব্যৱহাৰ কৰোঁ। সেই এক্সটোৰ নাম কি আছিলে, সেইটোকে সুধিছে যে পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা হেনো। এক্সৰ নামটো কি আছিলে, মানে কি সেই এক্সৰ নামটো কি হ'ব, মানে এটা পদাৰ্থ কৈছে এক্স, যিটো পদাৰ্থ ঘৰ ৰং দিবলৈ ব্যৱহাৰ কৰা, ৰং সানিবলৈ ব্যৱহাৰ কৰা। আৰু সেই ৰং সানিবলৈ কি ব্যৱহাৰ কৰা হয়, চূণৰ পুৰা চূণ হয়, আৰু পুৰা চূণৰ ৰাসায়নিক সংকেতটো কি আছিলে, CaO হৈ গ'ল উত্তৰটো। ইয়াতে আকৌ নেক্সটটো কৈছে যে এক্সে মানে কেলছিয়াম অক্সাইডে মানে পুৰা চূণে কি কৈছে যে পানীৰ সৈতে কৰা বিক্ৰিয়াটো লিখিবলৈ কৈছে, হৈ গ'ল। মই বিক্ৰিয়াটো অলপ আগত দেখুৱাই থৈ আহিছিলোঁ, এইটো CaO পুৰা চূণ প্লাছ H2O gives কি দিয়ে, CaOH হোল টুৱাইচ, হৈ গ'ল, শিথিলিত চূণ দিয়ে। 2 নম্বৰত কি কৈছে, আমি লুৰ গজাল এটা, 3 নম্বৰ প্ৰশ্নাৱলী হয়। ইয়াৰ আগত আৰু এটা প্ৰশ্ন থাকি আছে, যিটো মই নকওঁ, মোৰ মতে ইমান ইম্পৰ্টেণ্ট নহয় নিচিনা লাগিছে। যদি তোমালোকক কৰাই দিব লাগে, কমেণ্ট বক্সত 5টা কমেণ্ট লাগিব, হৈ গ'ল। কি কৈছে এতিয়া, যে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট ডবৰ ৰং কিয় সলনি, হৈ গ'ল। কি কৈছে, লুৰ গজালটা যদি আমি কপাৰ ছালফেট কি হয়, প্ৰথমতে নীলা বৰ্ণৰ হৈ গ'ল, লুৰ গজালটো দি দিয়াৰ লগে লগে পাতল সেউজীয়া বৰ্ণ হৈ যায়, কিয় হৈ যায় সেইটোকে সুধিছে, হৈ গ'ল। কি কৈছে, যেতিয়া আমি লুৰ গজালটো দিম ন, লুৰ গজালটো যেতিয়া কপাৰ ছালফেটৰ ডবত দিম নহয়, তেতিয়া কপাৰ ছালফেটৰ ডবৰ পৰা লুৰে মানে আইৰণ, যোনটো হেৰিয়ত ৰাসায়নিক নামটো আইৰণ হয়, আৰু আইৰণে কপাৰ ছালফেটৰ ডবৰ পৰা কপাৰক উলিয়াই পঠিয়াই দিয়ে। কপাৰক উলিয়াই পিনি কি ফৰ্ম কৰিছে, ফাৰ্ষ্ট ছালফেট, যোনটো ইয়াত চোৱা প্ৰথমতে কপাৰ ছালফেট CuSO4 আছিলে, তাৰপিছত সি কি কৰিলে, আইৰণে কি কৰিলে FeSO4 কৰি পেলালে, আৰু কাক অঁতৰাই পঠিয়াই দিলে, চিউক অঁতৰাই পঠিয়াই দিলে, দেখিলেনে, চিউক অঁতৰাই পঠিয়াই দিলে। তো সেইটো কাৰণে কি হয়, যেতিয়া লুৰ গজাল এটা কপাৰ ছালফেটৰ ডবত ডুবাই ৰখা হয়, তেতিয়া লুৰ গজালে কপাৰ ছালফেটৰ ডবৰ পৰা কপাৰক অপসাৰিত কৰে, মানে কপাৰক উলিয়াই পঠিয়াই দিয়া নাই। কপাৰ ছালফেট আগতে আছিলে, কপাৰ অঁতৰাই পিনি নিজে সোমাই দিলে, ফেৰাছ ছালফেট হৈ গ'ল, দেখিছেনে। সেইটো কাৰণে ফেৰাছ ছালফেটটোৰ ৰং সেউজীয়া বৰ্ণ হৈ যায়, আৰু আগতে কি আছিলে, নীলা বৰ্ণৰ আছিলে, যিটো সেউজীয়া বৰ্ণৰ হৈ যায়। আৰু সেইটো কাৰণে আমি লুৰ গজালটা যদি আমি কপাৰ ছালফেটৰ ডবত থৈ দিওঁ, কি হয়, কপাৰ ছালফেটৰ ডবৰ ৰংটো চেঞ্জ হৈ যায়, হৈ গ'ল। 3 নম্বৰত কি কৈছে যে 2 নম্বৰত কি কৈছে, কৈছে এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ লিখা। মানে কি কৈছে যে 1.10ত কাৰ্যকলাপ 1.10ত মানে এটা সমীকৰণ এটা দিয়া আছিল, সমীকৰণ এটা আছে, যিটো তোমালোকৰ কিতাপত দিয়া আছে। তাৰ বাহিৰে আৰু এটা দ্বি অপসৰণ বিক্ৰিয়াত আমাক লিখিবলৈ কৈছে। মানে দ্বি অপসৰণ মানে কি, যিটো বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে, হৈ গ'ল। আয়নৰ বিনিময় কেনেকৈ ঘটিব চোৱা, যোনটো ইয়াত NH চোৱা কেনেকৈ ঘটিছে,
AgNO3 আছিলে এফালে কি হৈ গ'ল কাৰ্বনৰ এইপাৰে চোৱা AgCl হৈ গ'ল আৰু এইফালে NaCl আছিলে কাৰ্বনৰ এইফালে NaCl আছিলে হিফালে কি হ'ল NaNO3 সেইকেইটা বিনিময় হৈ গ'ল না যোনকেইটা আয়ন আছিলে NO3 টো NaS লৈ আহিলে Cl টো AgS লৈ গৈছে আয়নৰ বিনিময় হ'ল না সেইটো কাৰণে ইয়াক ডি অপসৰণ বিক্ৰী হয় ডি অপসৰণ মানে কি দুটা অপসৰণ হৈ গ'ল Cl টো ওলাই দিলে ওলাই পিনি বেলেগত সোমালে আকৌ NO টো ওলাই পিনি Na গুচি গ'ল হৈ গ'ল সেইটো কাৰণে ডি অপসৰণ বিক্ৰিয়া বুলি কৈছে 2 নম্বৰ যে 3 নম্বৰ কৈছে যে তলত দিয়া কেইটা জাৰিত আৰু বিজাৰিতসমূহ বাছিলে জাৰিত মানে একদম সিম্পল ভাষাত ক'বলৈ গ'লে যিয়ে অক্সিজেন লাভ কৰে হিয়ে জাৰিত হৈছে আৰু যিয়ে অক্সিজেন হেৰুৱায় তাকে বিজাৰিত বুলি কোৱা হয় কিন্তু 11ত যেতিয়া পাবাগৈ এইটো কনসেপ্ট নাখাতে এইটো বেলেগ এটা কনসেপ্ট আহি যায় সেইটো কাৰণে অকল ক্লাছ 10 ৰ কাৰণে যদি মনত ৰাখিবলৈ বিচাৰা কি হয় যে জাৰিত মানে কি যেতিয়া অক্সিজেন এটা মৌলে যেতিয়া অক্সিজেন পাব হি জাৰিত হৈছে আৰু এটা মৌলে যেতিয়া অক্সিজেন হেৰুৱাব তাক কি বুলি কোৱা হয় বিজাৰিত হৈছে হৈ গ'ল ইয়াত মই এনসাৰটো কি লিখিছো যে এই বিক্ৰিয়াটোৰ সোডিয়াম জাৰিত হৈ Na2O হৈছে কাৰণ সোডিয়াম আগতে Na আছিলে হিটো পাই কাৰ্বনৰ হিটো পাই কি হৈ গ'ল Na2O অক্সিজেন লাভ কৰিলে হিৰ কাৰণে জাৰিত হৈছে কি কৈছো যে এই বিক্ৰিয়াটোত সোডিয়ামে কি হৈছে জাৰিত হৈ পিনি Na2 হৈছে সেইটো কাৰণে মই কি লিখিলো হেতু জাৰিত হৈছে আৰু অক্সিজেন কি আছিল অক্সিজেন O2 আছিল এটা অক্সিজেন হেৰুৱাই পেলালে হি হৈ গ'ল হেতু কাৰণে হি অক্সিজেন কি হ'ল বিজাৰিত হ'ল নেক্সট কোৱেশ্চনটো CuO copper oxide and তাৰপিছত কি কৈছে হাইড্ৰোজেন লগ লাগি পিনি Cu and copper plus H2O গঠন হৈছে হৈ গ'ল এটা চোৱা এত কোনটো অক্সিজেন লাভ কৰিছে হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে চোৱা হাইড্ৰোজেনে অক্সিজেন লাভ কৰিছে H2 আছিল আগতে ইয়াতে অক্সিজেন লাভ কৰিছে হি জাৰিত হৈছে হেতু কাৰণে কি লিখিছো যে H2 উত্তৰটো কি লিখিছো চোৱা H2 জাৰিত হৈ H2O উৎপন্ন কৰিছে হৈ গ'ল আৰু কি বিজাৰিত কোন হৈছে Cu বিজাৰিত হৈছে CuO কপাৰ অক্সাইড আছিল তাত হি অক্সিজেনটো হেৰুৱাই দিলে কলৈ গুচি গ'ল Cu লৈ গুচি গ'ল হেতু কাৰণে হি বিজাৰিত হৈছে হেতু কাৰণে মই কি লিখিলো CuO কপাৰ অক্সাইড বিজাৰিত হৈ Cu উৎপন্ন হৈছে তো আজি personally 2 and 3 finish হৈছে তো লাইক কমেন্ট শেয়াৰ কৰিবা শেয়াৰ মানে কি তোমালোক জনে জিমানত আছা মানে কি তোমাৰ জিমান লগা আছে ক্লাছ 10 ৰ 9 ৰ সবকে চেনেলটো শেয়াৰ কৰি দিবা হৈ গ'ল তো বাই বাই তো অনুশীলনী আবিষ্কাৰ অনুশীলনী কৰিম তাৰ পিছতে ফাৰ্স্ট চেপ্টাৰ ফিনিশ হ'ব বাই বাই